নমস্কাৰ সকলোকে। মই যাবলৈ ওলালোঁ বিয়াত। প্ৰথম বিয়াখনত গৈ আছোঁ, মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া আছিলে, তাতে গৈ আছোঁ। এয়া অটোতে বহি আছোঁ, এয়া মা, বাইদেউ, তাৰপিছত এয়া বাইদেউৰ ছোৱালী, মা, তাৰপিছত মোৰ ভতিজা, আকৌ এয়া আমি গৈ আছোঁ। তাইৰ বিয়াখন আছিলে লখৰা ৰথ খাওকুছি জয়ৰাম ভৱনত। এয়া আহি পালোঁ আমি ভৱনত, মানে বহুত ভিৰ আছিলে, বহুত মানুহ আছিলে। সেইজনী হ'ল কইনা, তাইক আজি বহুত বেছি ধুনীয়া লাগিছে আৰু বহুত বেছি মৰম লাগিছে। একদম চিম্পল লুক দিছে। এয়া বাইদেউৰ ছোৱালীজনী, এয়া ভাগিন আৰু ভতিজা ফুচকা খাই আছে, মা মই। এয়া আমাৰ বিউটিফুল কইনা। খাবলৈ বহিলোঁ। খোৱাত ছেকেণ্ডখন বিয়ালৈ গৈ আছোঁ, সেইখন হৈছে দাদাৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া। এয়া হ'ল দৰা কইনা, এয়া প্ৰথম সোমোৱা গেটৰ এইখিনি। তাৰপিছত চাওক কিমান মানুহ, মানে ডেক'ৰেশ্যনটো ভাল লাগিছে। আৰু ইয়াতে পৰ্দাত দি কিনে মানে দাদা আৰু বৌৰ মানে এনেকৈ ভিডিঅ' দেখাই আছে, ফটো ভিডিঅ'। ভাল লাগিছে, মানে অলপ ইউনিক টাইপ হৈছে আৰু। ডিটেইলত দাদায়ো ফটোগ্ৰাফাৰ হয়, সেইকাৰণে মানে এইবিলাক মানে ডেক'ৰেশ্যনটোত দি দিছে আৰু, যাতে আৰু বেছি ধুনীয়া দেখে। এয়া দৰা কইনা ফটো উঠি আছে। এয়া আমি বহিলোঁ খাবলৈ। তাত যিথলত খাই আহিছিলোঁ লগৰ ছোৱালীৰ বিয়াত, তো সেইকাৰণে জাষ্ট অলপ লৈ খালোঁ আৰু। এয়া দৈ আৰু মিঠাই খাই আছোঁ। এয়া খোৱা ইয়াতে, এইটো বাইদেউ, এইখিনি ইয়াতে খোৱা ডেক'ৰেশ্যনটো, এইবিলাক মিঠাই। এয়া আমাৰ বাবু খাই আছে মিঠাই, দৈ, গুৰ লৈ কিনে। ইয়াতেও ফটো উঠিলোঁ, দৰা কইনাৰ লগত ফটো উঠিলোঁ, মা, মই, বাইদেউ আৰু মই। আৰু এয়া খোৱা।